Hello guys, welcome back to my YouTube channel. তো আজি আপোনালোকক মই অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি ব্লগটো হ'ব অলপ বেলেগ ধৰণৰ, আপোনালোকে তেনেকুৱা ব্লগ মোৰ চেনেলত দেখা নাই আগতে। তো বহুত দিনৰ মূৰত আজি এটা নতুন ব্লগ বনাম। তো যদি সময় আছে মোৰ ব্লগটো চাই যাব। তো কৈছোঁ ব্লগটো কিহৰ ওপৰত হ'ব। আজি ব্লগটো হ'ব আমাৰ গাঁৱতে, আমাৰ গাঁৱত যি নামঘৰ আছে তাত আজি চিনেমা দেখাব দিয়ক। চিনেমা মানে সেইবিলাক ডাঙৰ ডাঙৰ যতীন বৰা জুবিন গাৰ্গৰ চিনেমা নহয়, আমাৰ ওচৰৰে এখন চিনেমা, আমাৰ যি ইয়াত মেবিল আছে ন, মেবিলৰ ইতিহাস বহুত আছেতো, মই ভালকৈ নাজানো বাৰু, আপোনালোকক কেতিয়াবা ক'ম। সেই ইতিহাসবোৰৰ ওপৰত বনোৱা এখন চিনেমা মেবিলৰ ৰূপকথা নামৰ, আমাৰ ঘৰৰ ওচৰৰ এজন মানুহে পৰিচালনা কৰি উলিয়াইছে। তো বহুত জেগাত দেখালে, আজি আমাৰ ঘৰৰ ওচৰৰ চিনেমা আজি আমাৰ ঘৰৰ ওচৰতে দেখাব। তো গতিকে আপোনালোকক দেখুৱাম। এণ্ড তাত পিছফালে আমাৰ ঘৰটো কালাৰ কৰি দিলে, এদিন আপোনালোকক আৰু কমপ্লিট হ'বলৈ আছে, কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখাম আমাৰ ঘৰটো। তো ব'লক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, এণ্ড মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। তো এতিয়া 4:18 হৈছে, চিনেমাৰ আমাৰ 7টা বজাৰ পৰা হ'ব ন, 7টা বজাৰ পৰা। তো চিনেমা 7টা বজাৰ পৰা হ'ব। এতিয়া 4:18 হৈছে, 7টা বজালৈকে আপোনালোকে ৰখি থাকিব নালাগে বাৰু, মই ভিডিঅ'টো ছুটি কৰি দিম, ন' টেনশ্যন। তো মানে চাই আহিব, মানে মই আপোনালোকক দেখাব লগাবিলাক দেখাব। বৰষুণ দি দিব পাৰে, অশান্তি হ'ব পাৰে, মানে বৰষুণ নিদিলে হয় আৰু কৃষ্ণ শান্তিকৈ চাব দিব। তো গাইছ আমি এতিয়া যাবলৈ ৰেডি। তো লাহেকৈ গধূলি হৈ গ'ল, তো এতিয়া আমি যাবলৈ ওলাইছোঁ। তো এই দুটা টিকেট চাওক, এই দুটা টিকেট মা আৰু মই যাম। দুটা টিকেট লোৱা আছে, 100 টকীয়া। আমি ক'ত বহিব পাওঁ আৰু 100 টকীয়া টিকেট ক'ত। তো ব'লক তেনেহ'লে ভিডিঅ'টো চাই আহক। তো এতিয়া আমি যাবলৈ ৰেডি। ছাতিও লৈ লৈছোঁ, বাই চান্স বৰষুণ দিব পাৰে ন, কিন্তু বৰষুণ নিদিলে হয়, বৰষুণ দিলে প্ৰাক চিনেমা আৰু চোৱা দিনা হ'ব। আমাৰ সেনেকুৱা নহয় বাৰু, প্ৰেক্ষাগৃহ আছে, হ'লেও মানে বৰষুণ দিলে বেয়া লাগিব না। তো ব'লক চিনেমা চাম, চিনেমা দেখাম ব'লক। তো আমাৰ ঘৰটো কালাৰ এনেকুৱা ধৰণৰ কৰিলোঁ, কেনেকুৱা আহিছে কমেণ্ট কৰি জনাব। আমি এতিয়া পাই গৈছোঁহি য'ত চিনেমা দেখাব, সেয়া মন্দিৰটো আছে, এইটো মন্দিৰটো। তাৰপিছত এইফালে তো ইয়াত যি দুটা টিকেট লৈছিলোঁ, টিকেট দুটা দেখাই দিওঁ। টিকেট দুটা দেখাৰ পিছতে ভিতৰত সোমাব দিব। তো ব'লক আমি ভিতৰত টিকেট দুটা দেখাই। তো আমি টিকেট চিকেট দেখাই আহি গ'লোঁ। এইফালে এতিয়া সোমাবলৈ গেট বনাই থৈ দিছে। ৰাতিটো আপোনালোকে তো ইয়াত কি দেখাই আছে গম নাপাওঁ, আমি অলপ সোনকালে আহি গ'লোঁ। দেখাব চাগে, এতিয়া চাওক আপোনালোকক দেখাই থাকিম ষ্টাৰ্টিঙৰ পৰা। এয়া কি দেখাই আছে, এই মেবিলৰ ৰূপকথা চাব আহিছোঁ, আকৌ হিন্দী চিনেমা কি দেখাই দিছে। মেবিলৰ অসমীয়া চিনেমা চাবলৈ আহিলোঁ, কি দেখাই আছে একো গম নাই পোৱা, আকৌ ভাল লগা মানে ফাৰ্ষ্ট চিনেমাখন দেখুৱাৰ আগত ন কিবা বেলেগ বেলেগ চিনেমা দেখাই আছে। প্ৰথমতে হিন্দী চিনেমাখন দেখালে, এতিয়া কি জাৰছ ৰিটাৰ্ণছ নামৰ কিবা। এতিয়া চিনেমা চাব পাম। 7টা বাজিলে, 7টা বজাৰ পৰা আৰম্ভ হোৱা কথা আছিলে। মানে চিনেমা আৰম্ভ হোৱাই নাই, মই বাহিৰত কি হৈছে মানে চিনেমাখন ছুটি নহয়, এটা কাহিনীহে ধৰি লওক, সেইকাৰণে ছুটি যে, সেইকাৰণে তাৰ মানে পটককৈ শেষ হৈ যাব যে, সেইকাৰণে তাৰ আগত কিবা কিবি দেখুৱাই আছে আৰু। সেইফালে কম্পিউটাৰ কণ্ট্ৰলিং চলি আছে, আৰু ইফালে স্ক্ৰীণত দেখাই আছে, কিন্তু থিয়েটাৰ চিনেমা কিবা কিবি দেখাই আছে, আমনি লাগিছে মোৰ। আজি আমাৰ এই চলচ্চিত্ৰখনিৰ মুখ্য পৰিচালক তথা তো এইজন এই পুলিচজন আমাৰ চাচনিৰ পুলিচ ষ্টেচনৰ SI। তো একদমেই চৰি, ষ্টেচন নহয়, আউটপোষ্টৰ আমাৰ SI, চাচনি আউটপোষ্টৰ SI। সম্বোধনা জনাবৰ কাৰণে মই বামুণীবিল এয়া সম্পাদিকা নদীৰ এখন সুনাম গামোচাৰে তেখেতক সম্বোধনা জনাইছোঁ। তাৰপিছতে আমি এই চলচ্চিত্ৰখনৰ মুখ্য সম্পাদক তাৰপিছতে
আমি ৰাইজ ইতিমধ্যে আমাৰ চিনাকি তথা সম্বৰ্ধনা অনুষ্ঠান শেষ হৈছে আৰম্ভ হৈ গৈছে এয়া প্ৰথম ইণ্টৰটো দেখাইছে যাওক ইণ্টৰটো এয়া লিখা আছে ইয়াত ৰাজ ষ্টুডিঅ'ৰ নিবেদন ইণ্টৰটো ৰাজ ষ্টুডিঅ'ৰ দ্বিতীয় নিবেদন এয়া দেখাই আছোঁ আপোনালোকক চাই থাকক কি কি লিখা আছে পঢ়ি লওক শ্ৰীৰাম মাতাৰ চৰিত্ৰবোৰ মায়ে সত্ৰখনলৈ নাই জানো যাম এনে ওলাবা মজা লাগিব চাই দিয়ক চব গোটেই মেহবিলখন দেখাইছে এইবিলাক চব মজা লাগিব চাই দিয়ক চাই থাকক ভিডিঅ'টো গোটেই ভিডিঅ'টো আপোনাৰ কৃপা যেনিবা এই গোটেই অঞ্চলটো ইমান হেৰা উঠা হে কৃষ্ণ কৃষ্ণ প্ৰভু এটি বৰ ডাঙৰ তো খতম চিনেমা এতিয়া আমি যাব ওলাইছোঁ মানুহবোৰ যাব তো চালোঁ চিনেমা দেখালোঁ চিনেমা আপোনালোকক কি পালে কি নাপালে নাজানো কিন্তু ভিডিঅ' কৰিব নিদিয়ে সেইবাবে মানে অলপ ক্লিপ লগাৰ কাৰণে ক্লিপ লৈ কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু কি পালে কি নাপালে নাজানো ভিডিঅ' কৰা মানে এলাও নাই আচলতে মানে চিনেমা যদি মই এনেকৈ আপোনালোকক দেখাই দিওঁ ন তো ইউটিউবত চাই বহুতে ধৰি লওক চিনেমাখন নাচাব মানে ৰিয়েলত নাচাব কিন্তু চিনেমা ৰিয়েলত চাবলগীয়া আপোনালোকে ক'ৰবাত হ'লে আপোনালোকৰ ওচৰৰ পৰা যে নিশ্চয় চাব তো চালোঁ দিয়ক চিনেমাখন চাই মজা লাগিল আপোনালোকৰ ওচৰত যদি ক'ৰবাত হয় নিশ্চয় চাব মানে পূৰা জানিবলগীয়া মানে ইতিহাসখিনি আমি যিবিলাক শুনি আছিলোঁ আজি মানে সঁচাকৈ দেখিলোঁ মানে এনেকুৱাই হৈছিলে আগতে এতিয়া ভিডিঅ'টোৰ পৰা বিদায় মাৰিছোঁ নেক্সট ভিডিঅ'ত বাই বাই